নমস্কাৰ সকলোলৈকে সকলো চাগে ভালেই আছে ময়ো ভালেই আছোঁ পুনৰবাৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন এয়া আমাৰ ঘৰত বৰ তুলি আছে বায়ে মই পিছে নাজানো বৰ এটা কিন্তু এই খুৰীহঁতে কৰে আৰু পিছে আমাৰ ঘৰত আজি খুৰী আৰু খুৰাৰ এনিভাৰ্চাৰী আছিলে আৰু সেইকাৰণে ঘৰতে সৰুকৈ কিবা এটা স্পেচিয়েল বনাম ভাবিলোঁ চিকেন গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ভাবিলোঁ চাওকচোন ভিডিঅ'টো শেষলৈকে খুৰী আৰু খুৰাৰ মেৰেজ এনিভাৰ্চাৰী বুলি ঘৰতে চিম্পুলকৈ চিকেন বনাম ভাবিলোঁ আৰু কিবা কিবি আইটেম থাকিব বাৰু কিন্তু চিকেন বনাইছোঁৱেই যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ভাবিলোঁ আৰু প্ৰথমতে ইয়াত চিকেনখিনি মেৰিনেট কৰি লৈছোঁ তাৰ কাৰণে জিৰা পাউডাৰ ধনিয়া পাউডাৰ ৰেড চিলি কাশ্মীৰী ৰেড চিলি হালধি নিমখ আৰু অলপ দৈ দি পিনে মেৰিনেট কৰি লৈছোঁ আৰু সেইখিনি মাংসখিনি অলপ ৰেষ্ট ল'ব দিম আধা ঘণ্টামানৰ কাৰণে আৰু সেইকাৰণে ঢাকি থৈ দিছোঁ ফ্ৰিজতে তাৰপিছত মই আলুখিনি ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ এটা প্ৰফিটো থাকে কাৰণ মই দুপিচ খাই শেষেই কৰোঁ ভাল পাওঁ কাৰণে তাৰপিছত মই সেইখন কেৰাহীতে তেল দি পিনাই পিঁয়াজখিনি অলপ ভাজি ল'ম ৰং ওলোৱালৈকে তাৰপিছত মই বিলাহীখিনি দি পিনে অলপ ভাজি ল'ম গলি যোৱালৈকে তাৰপিছত আদা নহৰু দিম আদা নহৰু কেঁচা গোন্ধটো হোৱালৈকে ভাজি ল'ম সেয়া মই পাহৰিছিলোঁ তেজপাত দুটাও দি দিছিলোঁ আৰু সেইখিনি দুবাৰ এবাৰ ঢাকি থ'ম তাৰপাছতে ভালকৈ গলি যোৱাৰ পিছত মছলা দি দিম আমাৰ ঘৰত পিছে মছলা খুব বেছি কম খোৱা হয় সেইকাৰণে মই অকণমান দিছোঁ আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দিব ইয়াত মই ৰেড চিলি জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ তাতো অকণমান আৰু সেইখিনি মই ভালকৈ মিক্স হ'বলৈ লৰাই লৈ পিনে অলপ ভাজি থাকিম বিলাহীখিনি ভালকৈ ভজা হোৱাৰ পিছত মাংসখিনি দি দিম মই এতিয়া আৰু দি পিনে ভালকৈ লৰাই ল'ম মছলাখিনিৰ লগত যাতে ভালকৈ মিক্স হৈ যায় আৰু মই হালধি দিব চবতে পাহৰোঁ এইটো মোৰ পৰম্পৰাগত অভ্যাস হয় আৰু সেই গতিকে মই ইয়াতো পাহৰিলোঁ সেয়া পাছত দিব লগা হৈছে হালধি আৰু এতিয়া অলপ ভালকৈ লৰাই আকৌ ঢাকি থৈ দিম মাজে মাজে চাম আৰু এনেকৈ কোনে বনাই জনাবচোন মই বৰ এটা স্পেচিয়েলকৈ নাজানো খুব চিম্পুলকৈ জানো আপোনালোকেতো বহুত ভালকৈ জানে চাগে ধুনীয়াকৈ আৰু জনাবচোন তেতিয়া ময়ো শিকিম মই অতি আমাৰ ঘৰৰ কাৰণে হৈ যায় আৰু তেনেকেই চিম্পুলকৈ বনাইছোঁ আৰু তাৰপিছতে মই আলুখিনি দি দিছোঁ আলুখিনি দিয়াৰ পিছত আলুখিনি পিছত কমিলে দেই মই খাওঁতে দুপিচমান আলুখিনি দিয়াৰ পিছত সেইখিনিও ভালকৈ মিক্স কৰি ল'ম মিক্স কৰি লৈ আকৌ মই ঢাকি থৈ দিম মাজে মাজে চাম 2-3 মিনিটমানৰ পিছে আৰু অলপ টাইম হোৱাৰ পিছত অইলখিনি ছেপাৰেট হৈছে মাংসৰ পানীখিনি ওলাইছে তাৰপিছত মই লং ইলাইচি ডালচেনি গুড়ি কৰি পিনে দি দিছোঁ মই ইয়াৰ গোন্ধটো খুব বেছি ভাল পাওঁ সেইকাৰণে মই দিওঁৱেই আপোনালোকে দিয়ে নাই বাৰু সেইকাৰণে দি পিনে আৰু লগতে মই অকণমান মিট মছলাও দিছিলোঁ দি পিনে এনেকৈ ভাজি ল'ম মিক্স কৰিবলৈ ভালকৈ লৰাই ল'ম আৰু ভালকৈ ভজা হোৱাৰ পিছত মই পানী দি দিম আমাৰ ঘৰত যিহেতু জইণ্ট ফেমিলি মানুহ বহুত আৰু এয়া দেখিছেনে মহাৰাণীয়ে কাম কৰিছেনে বহাইছে ভগৱানে জানে আৰু তাই জানে এই থুতুৰিটো 3টা চিলাই পৰিলে
এই ছোটা ভীম চাই সেই পাঞ্জা খেলি থাকোঁতে তাই পৰি পিনে দুই চিঙি থৈছে একদম আৰু হাঁহি দেখিছে। আৰু ফাইনেলি মাংস হৈ গ'ল, খাবলৈ টেষ্টি হৈছিলে বাৰু, ভাল হৈছে। আপোনালোকে জনাব কেনেকুৱা পালে। আৰু আমাৰ খানা আজি ৰেডি হৈ গ'ল। পোলাও আছিলে আৰু কচু শাক দিয়া জালুকীয়া অলপ আছিলে, লগতে পনীৰ আছিলে আৰু চাটনি অলপ আছিলে আৰু দাল আছিলে আৰু চিকেন। এনেকৈ চিম্পুলকৈ খালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।